हेलो गाइस नमस्कार मोर प्रथमतम ब्लग आपनालोকক स्वागतम जनाइছো एतु मोर फार्स्ट ब्लग হয় आपनालोকক আজিৰ পৰা মানে ভিডিও দিবলৈ চেষ্টা কৰিম आपनालोকৰ যদি মৰম পাওঁ চাই থাকিব ভিডিও বিলাক যদি চাই ভাল লাগে সাবস্ক্ৰাইব কৰি দিব তো প্ৰথমটো ব্লগ আমি বাহনিতে বনালো ভিডিওটো ঘৰত মানে অলপমান গৰম হৈছে গতিকে আমি বাহৰ তলত অলপ ঠাণ্ডা লবলৈ আহিছো বেলেগ কাৰণ একো নাই ইয়াত ভূত একো নাই বাঁহ গছত উঠা মজাই বেলেগ আমাৰ ভিডিওবিলাক চাই থাকিব যিমান পাৰো ভাল ভাল ভিডিও দিবলৈ চেষ্টা কৰিম বাঁহ গছৰ ওপৰত লমি হলো আপোনালোকৰ ভিডিও দিবলৈ চেষ্টা কৰিম আজি প্ৰায় 2 সপ্তাহমান হৈ গ'ল নেকি ইয়াত মানে পঢ়োৱা বাঁহ এটা পাৰিছিলোঁ ওপৰত চাওক ইয়াতে পৰিছিলে বাঁহটো এইটো গোটেইখিনি তলত পৰি নষ্ট হৈ গ'ল তথাপিও পালোঁ বহুত লোকচান হৈ গ'ল মানে পাৰিব ভালকৈ নোৱাৰিলোঁ মেইন কথা হ'ল আইডিয়া লাগে চোৰ যোৱাৰ পিছত বুদ্ধি উলিয়াই একো কাম নাই কথাটো এনেকুৱা হ'ল এই হোৱাৰ পিছত জিৰণাখন আনি ইয়াত পাৰি দিয়া হ'ল লাভ কি হ'ল চব পৰাৰ পিছত জিৰণাখন আমি পাৰি দিলোঁ ভূত 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 অকণমান আপোনালোকৰ চিনেমেটিক শ্বট এটা দেখুৱাম চাই লওক ভিডিওটো চাই ভাল লাগিল যদি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব যদি ভাল লগা নাই জানেই